এই ৰঙিলা ঘৰটো অলপ চাবি দেই ই মহাবদমাছ দাদা ৰ'ব এফালে গুড মৰ্ণিং গুড মৰ্ণিং ক'ত বজাৰত যায় বঢ়িয়া হেৰি ইণ্টাৰেষ্টটো এই তোমাৰ প্ৰতি মোৰ কোনো ইণ্টাৰেষ্ট নাই নহয় মই পইচা দিছিলো যে তাৰ ইণ্টাৰেষ্টটো তাকেইতো তুমি মোৰ ঘৰতে থাকা তথাপি মই তোমাক লগ নাপাওঁ বুজিছানে কেনেকুৱা ভগৱানৰ সৃষ্টি এটা আপোনাৰ ঘৰত মই থাকো হয় না নহয় কিন্তু আপুনি মোক দেখা নাই মই মানে ব্যস্ত থাকো না হয় ইণ্টাৰেষ্টৰ কথা যে ক'লা ঘৰ ভাড়াটোৰ কথাও কোৱা ঘৰ ভাড়াটো ন মোৰ ঘৰ ভাড়া কিমান আছিল ৬,০০০ লাইটৰ ৩৩০ টকা নহয় ৩৩২ টকা অ'কে 7.5% প্লাছ পানী 100 অ'কে 7.5% প্লাছ 2% GST আপোনাক ধৰা নাই তাৰপিছত 2% অ'কে বঢ়িয়া মিলছে আপোনাক মই ঘৰ ভাড়াটো ক্লিয়াৰ কৰি দিওঁ ৰ'ব ভাল হ'ব বজাৰ কৰাটো সুবিধা হ'ব হয় লওক এইটো দিলোঁ আৰু 25 টকাটো বজাৰৰ পৰা অহাৰ পিছত দিম লওক তাৰমানে তুমি 6,৪30 টকা বাকী কৰিলা আপুনি মেথামেটিক্স বহুত উইক দেই অংক চংক পঢ়া নাছিল নেকি আগতে পুৰণৰ ভাগখান মুখস্থ কৰিবচোন তাৰমানে চাওক আপুনি মোৰ পৰা পইচা লৈছে ইণ্টাৰেষ্টত আপোনাৰ হ'ল 7.5% 2.5% GST লাগে আপুনি বুজি পাইছেনে এইটো 2.5% GST লাগে তাৰ পানী বিল 100 টকা এটা চাওক পানী বিল 100 টকা হ'ল না এইটো ইণ্টাৰেষ্টটো কাটি পেলাই আপোনাৰ 2.5% আগৰ আপোনাৰ আছিল এটা 1.5% ৰহে কেনেকৈ নাথাকবি 1.5% লগ হৈ আপুনি এতিয়া মোৰ তাতে 30 টকা পাবা আছিল তাৰে 5 টকা দিলোঁ বজাৰৰ পৰা অহাৰ পিছত 25 টকা দিম যাক 25 টকা দিবা যাক প্ৰত্যেক মাহে যে এনেকুৱা হয় 30 টকা 25 টকা এনেকুৱা জবাৰ আপুনি বেছিকৈ পাইছিল নহয় নগদ 30 টকা দিছিলোঁ ইমান ডাঙৰ ঘৰত 30 টকা 25 টকা ভাড়া আপুনি পাইছে যি যাওক হাই কালি ৰাতি তোমাৰ লগত যে কথা পাতি আছিলো কথা পাতোতে শুৱাই নহ'ল জানা মোৰো টোপনিয়ে নাহিল জানা চকুৰ তলত ডাৰ্ক চাৰ্কেল পৰে বুলিয়ে ভয় লাগে পৰক দিয়া ডাৰ্ক চাৰ্কেল এনেও ধুনীয়া বস্তুবোৰত সৰুকে কলা দাগ এটা থাকিবই লাগে জোনৰ পোহৰৰ সেই যে কলা দাগটো দেখা নাই হয়নে মোৰ যেন তোমাক চাই থাকিলে বহুত কিবা কিবি মন যায় জানা একেবাৰে কাষলৈ যাবলৈ মন যায় কি যে ভাবি পালো নহয় হঠাৎ মোৰো মনলৈ ঢেৰ কিবা কিবি ভাব আহিল একেবাৰে টাইটেনিকৰ সেই যে হাত মেলি দিয়া পজিশ্যনটো হ'ব দিয়া এতিয়া মই যাওঁ বাই বাই বুঝছ জেঠা মই 10টা মানে 10টা 10 বা 15 এখিনি লাষ্ট তাৰপিছত কথা নাপটোৱে কি জানে না আপোনালোকৰ বিজনেছটো অকণমান ডাঙৰ কাৰণে মই অলপ কথা পাতিব বিচাৰিছোঁ চাওক লাখ টকাৰ ব্যৱসায়ত লগাব নাই মই ইনভেষ্টটো কৰি দিম মোৰ টেনশ্যন ল'ব লগা একো নাই
কিন্তু আপুনি যে মোৰ লগত কথাটো ভালকৈ পাতিব ৰাতি মই অলপ জিভা পিচিব পাৰে কিন্তু মোৰ ব্যৱসায়টো হ'ল মেইন আপুনি মই দিনত ফোন কৰিব এতিয়া মই কথা পতা টাইম নাই বুজি পাইছেনে হেল্ল' এতিয়া ৰাখক দাদা কোন তুমি মই ইয়াতে ভাড়া থাকোঁ দাদা কণ্টিলো কিটিলো কণ্টিলো কণ্টিলো নতুন ভাৰতীয় নতুন সেইকাৰণে তোমাক মই নতুনকৈ দেখা পাইছোঁ এনাই মানে এইটো এৰিয়া মোৰে এই গোটেইটো নহয় মানে এই গোটা অঞ্চলটোৱে মোৰ এনেই কি কৰে দাদা আপুনি কি নকৰোঁ মই কি নকৰোঁ বহুত ডাঙৰ বিজনেছ মোৰ তোমাৰ গাঁৱত ঘৰ ন গাঁৱত দাদা গাঁৱৰ বাটেদি যিমান মাছ বেপাৰী অহা যোৱা নকৰে ফুচ ফাচ ফু ফা এনকে মই ফ্লাইটত অহা যোৱা কৰোঁ এৰোপ্লেনত দিনটোত বা ইমান ডাঙৰ মানুহ আপুনি বহুত ডাঙৰ বিজনেছ বা তাৰমানে কি হ'ল মোৰ দুৰ্ভাগ্য কম বয়সতে মই বহুত বেছি জেগা কেপচাৰ কৰি ল'লোঁ বস্তুবিলাক যে মানে চৰি দেখবা পাৰ নাই তোমাক লগ পাই বহুত ভাল লাগে দাদা আপোনাকো লগ পাই ভাল লাগিল দাদা দাদা ইয়াতে থাকে ন আপুনি ভাড়াই থাকে ভাড়া মানে কৈছে হ'ল ঘটনাটো এনেকুৱা তাৰমানে দাদাটো যি আছে দাদাটো মস্ত ধুমা মালিকটো মানে গোটেই বস্তুবিলাক মই কিনি ল'ব পাৰোঁ মানে কিনিকে নাই কিন্তু মানে মানুহটো ৰাস্তাৰ ভিক্ষাৰী হৈ যাবতো সেইকাৰণে আৰু আধ্যাত্মিক মানুহ আপুনি কিন্তু এইটো ভাল চিন্তা কৰিছে দেই সেইকাৰণে ভগৱানে দিছে ধন্যবাদ আপোনাক দিছে কিন্তু দেই ভগৱানে বহুত ধনী মানুহ আপুনি সেইটো কিন্তু মোৰ অহংকাৰ নাই এই মোবাইলটো দেখিছ নহয় মোবাইলটো যেনে সৰু মোৰ মানুহটোও সেনেকুৱা সৰু সেইকাৰণে মোৰ নাম ধনেশ্বৰ মই কিন্তু আপোনাৰ ধনেশ্বৰ আপুনি মাতিম দেই দাঁতো লগাই দিব পাৰোঁ নহ'লে ধন বুলিও মাতিব পাৰোঁ কিন্তু তাতে এটা কাহিনী আছে কি মোৰ নামৰ এটা ডাঙৰ কাহিনী আছে কাহিনী কি কাহিনী আৰে মই বাইকৰ EMI দিব লাগে আৰে EMI দিব পাৰিম বুলিতো বাইকখন কিনিছোঁ নিমিলিলে মই কি কৰিম তহঁতে দিব পাৰিবি নে নোৱাৰ সেইটো ক নহ'লে বাইকখন টানি লৈ যাওক চা মা উল্টা পুল্টা কথাবোৰ কৈ নাথাকিবি মই গুৱাহাটীত আছোঁ কিবা এটা কৰিবলৈ আহিছোঁ আৰু মোক ভালকৈ ৰখাটো তহঁতৰ দায়িত্ব মুঠতে ইমিডিয়েট মোক টকা ৭,০০০ ভৰাই দে নহ'লে কিন্তু মই বিহুত কেতিয়াও নাযাওঁ ঘৰত এতিয়াই ভৰাই দে সেইটো কাহিনী কি জান যেতিয়া মই মাৰ গৰ্ভৰ পৰা জন্ম ল'লোঁ আয়া কু কাকে মই জন্ম ল'লোঁ তেতিয়াহ'লে বামুণ আছে বামুণটো মোক দেখা পাই কৈছে বাবা আই মাতৃ আপুনি এইটো কি চলি জন্ম দিলাক কি বুলি কৈছে কি বুলি ক'লাক কি চলি জন্ম দিলাক নহয় বাবা সেইটো ক বাবা আপুনি এইটো কি চলি জন্ম দিলাক আপুনি তো কি চলি জন্ম দিলাক ইনকে কৈছি বামুণটো কৈছি আপুনি আপোনাৰ চলিক দেখা নাপায় কিয় দেখা নাপায় মায়ে তো কথাত বহুত দুখ কৰিছে কিন্তু কি জান কি মায়ে ভাবা নাছিল মুজ যে 4 বেৰত টকাই আগুৰি থৈব সেইকাৰণে মায়ে মোক দেখা পোৱা নাছিল বামুণে তেতিয়াই কৈ দিছিল তেতিয়াই কৈছিল হাত পুৰুষৰ কথা কিন্তু ইটা কি গম পাইছ ইটা মই দাউৰিবা বিচাৰিছোঁ মই পলৰিবা বিচাৰিছোঁ মই ইমান টকা পইচা কণ্ট্ৰল কৰিব নোৱাৰা হৈ গৈছোঁ কিহৰ কাৰণে দাদা
আপুনি ব্যৱসায় কৰিছেহে ব্যৱসায়টো চলাই থাকক আৰু টকা হ'ব না আপোনাৰ নামে আপোনাৰ ধনেশ্বৰ তোমাৰ মই এই বস্তুটো ভাল লাগিছে কি দাদা কি তুমি যে কথাই প্ৰতি তুমি ফিচিক ফাচাককে হাঁহি থাক এই হাঁহিটো আহে ক'ত এই কি যে কয় আৰু নক'ব আৰু দাদা জন্মগত দুখ এই যেতিয়া ককা মৰিছিলে মই ককাৰ ডেড বডিটো চায়ো সেই হাঁহিয়ে আছিলোঁ তেতিয়া মোক ৰাইজে মিলি এনেকুৱা ৰামপিটন দিলে কিন্তু আজিও সেই হাঁহিটো মোৰ যোৱা নাহে আৰু দাদা ঠিক ঠিক তুমি একদম কামৰ মানুহ তোমাক মই লগ পাবা লাগিব নিশ্চয় দাদা তোমাক মই এটা চুমা খাই দিলো তোমাক কিন্তু মই ইনকে বানাম লগ পাই পেলে গোটাই মোৰ হিচাপৰ পাৰ্চেণ্টেজ একেলগে শিকি পেলাম হ'ব তুমি চিন্তা নকৰিবা কাইলৈ আমি ফুৰিব যোৱাটো ফিক্স মোৰ পেমেণ্ট এটা সোমাব বুজিছা সেই পেমেণ্টটোলৈ আমি দুটাই ফুৰিবলৈ গুচি যাম হ'ব দিয়া মই ফোন কৰি আছোঁ ৰ'বাচোন কি হ'ল ইয়াত ৰখি আছে যে কালি তোৰ ইণ্টাৰভিউ নাছিল জানো আছিল কিয় কি হ'ল তই ইণ্টাৰভিউ নিদিয় কেনেকুৱা ল'ৰাও তই যিটো কামৰ কাৰণে গুৱাহাটীত আছ আজি সেইটো কাম নকৰি ছোৱালী পিছত দৌৰি ফুৰিছ চা তই মোক নীতি শিক্ষা নিদিবি অন্ততঃ তোৰ পৰা মই নীতি শিক্ষা নলওঁ নীতি শিক্ষা দিয়া নাই তই যে মাৰৰ বাপেৰৰ পইচাবোৰ যেন খীৰাই আছ সেইবোৰ পইচা কোনোবা এটা সৎ কামত লগা যিদিনা মাৰে বাপে ঢুকাই যাব সেইদিনা চিঞৰি থাকিলেও নাপাবি মনত ৰাখিবি সি মোক নীতি শিক্ষা দিয়ে চুৰ কৰোবাৰ সূৰ্য দেৱতা যোৱা বছৰটো মোৰ বহুত বেয়া গ'ল মাইকী গ'ল টকা পইচা গ'ল মান ইজ্জত সন্মান সকলোবোৰ গ'ল এই বছৰটো যাতে তুমি মোক ভাল কৰি দিয়া বুজিছা ক্ষতিত কিয় মই তোমাক বাল্টিঙে 20 লিটাৰৰ ড্ৰামত তোমাক একদম ধুনীয়া পানী মই ঢালিম কিন্তু এই বছৰটো মোক ভাল কৰি দিয়া প্লিজ সূৰ্য দেৱতা জয় সূৰ্য দেৱই নমো নম বাহ কাহিলী পোৱালে ডেটিঙত যাবলৈ ওলাই গ'লি আজি কিয় কি হ'ল নহয় তোকে যি মই দেখিলোঁ ৰুম ভাড়া ভৰি ছোৱালীজনীক অনবৰতে ঘূৰাই থাক ঐ চা তাই মোৰ গাৰ্লফ্ৰেণ্ড তাইক মই টাইম দিবই লাগিব চাবি তাইক টাইম দিওঁতে তোৰ নিজৰ টাইমে গুচি যাব তাৰপিছত য'তে ত'তে এপ্লাই কৰি থাকিবি বয়সো বেছি হৈ যাব তাৰপিছত চেছ হেই শুনচোন তোৰ ইমান মাথা ক'ৰ পৰা হ'ল বাৰু তই যে মোক কৈ আছ মই কামত মন দিব লাগে বুলি তই নিজে কি কৰিছ চা চবৰে নিজৰ এটা টেলেণ্ট আছে মোৰ যিটো টেলেণ্ট ময়ো কাম কৰি আছো হয় নেকি খাই আছো যেন তই মাছে মাংসই ক'ৰ পৰা মোৰ টেলেণ্টৰ জোৰতে আহি গ'ল ফোন অজান কোৱা গৈ আছো পালোৱে আৰু ধৰ
নাৰী যেন চলনাময়ী তইতো গমেই পোৱা নাই তাই তোক চুচি পেলাব